আমাৰ বিসৰ্জন নাটকখনৰ বৰ্তমান আশা চলি আছে প্ৰচণ্ড বৰষুণ ৰাতিৰ পৰা ঈশ্বৰৰ প্ৰৱেশ হ'ব যিমানেই ডাঙৰ অপূৰ্ণ হওক কিয় ঈশ্বৰৰ ওচৰত নগণ্য ঈশ্বৰে নিৰ্ণয় কৰিব শেষ ৰং কি হ'ব অসুৰ অসম্ভৱ মোৰ মৃত্যু কোনেও নোৱাৰে কৰিব মোক হত্যা মৃত্যু বিচাৰো বুলি নিখৰ্জন দিব লাগিব যাৰ বাবে শিল্পী মানে পুতলা শিল্পী মানে কেৱল মনোৰঞ্জনৰ আহিলা যাৰ বাবে ক্ষমতাই সকলো দিব লাগিব বিসৰ্জন সিহঁতেও ক্ষমতাৰ